হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল বিডি ব্লগ। ৯২তম নলবাৰী ৰাস মহোৎসৱৰ বৰদৈচিলা প্ৰেক্ষাগৃহত আছোঁ এতিয়া মই। বৰদৈচিলা থিয়েটাৰত আজি চলি আছে নাটক ৰাৱণ নাটক চলি আছে। দেখা পাইছোঁ বৰদৈচিলা থিয়েটাৰত নাটক আছে ৰাৱণ, চম্পক শৰ্মাৰ নাটক ৰচিত নাটক ৰাৱণ। চবেতো দেখাই পাইছে আগফালৰ পৰা, আজি পিছফালৰ পৰা অলপ দেখাওঁ ক'ত কেনেকুৱা কি চাব বলক, মোৰ লগত আহক, দেখা পাব। ভিডিঅ'টো শেষক লাগি চাব, আহক। সূৰ্য থিয়েটাৰত চাওক বহুত মানুহ, সূৰ্য থিয়েটাৰত চাওক বহুত মানুহ হৈছে। সূৰ্য থিয়েটাৰত মোৰ চকুলোৰে একাপ চাহ বুলি নাটক এখন আছে, এখনত এই চাওক মানুহ সূৰ্য থিয়েটাৰত। আৰু বৰদৈচিলা থিয়েটাৰ এফালে আছে, বহুত মানুহ। সূৰ্য থিয়েটাৰত অভিজিত ভট্টাচাৰ্যৰ নাটক মোৰ চকুলোৰে একাপ চাহ, এইখন নাটক বহুত ভাল হৈছে বুলি কয় চবেই। তো মানুহ বহুত ভিৰ হৈছে। আৰু বৰদৈচিলা এফালে ছাইডত আছে বৰদৈচিলা আছে, তাৰে আগত আছে হেঙুল থিয়েটাৰ, দেখা আছোঁ মানুহ বহুত সূৰ্যত। এতিয়া চাওঁ বলক। এফালে আছে ইতিহাস থিয়েটাৰ, আৰু ইতিহাস থিয়েটাৰ, চব থিয়েটাৰ ইতিহাস আছে। তাৰপৰা আছে আপোনাৰ হেঙুল, বৰদৈচিলা, সূৰ্য, একেলগে চাৰিখন বৰ্তমান চলি আছে। এইটো চাওক সূৰ্য থিয়েটাৰত মোৰ চকুলোৰে চাহত মৃদুল চুতীয়াই সেই মাটিৰ মাজতে আকৌ একাপ চাহ বেছি জীয়াই থাকিব বিচাৰো। এটা মানুহ থিয়েটাৰ সূৰ্য বহুত মানুহ ভৰ্তি হৈ আছে। সেই মানুহখিনিয়ে মোক মৰম কৰিব, কিন্তু বেয়া লাগিছে কেনে কৈছে মৰম কৰা নাই। মই যে মৰমবোৰ পাহৰিব পৰা নাই। মানুহ বহুত এবাৰ ভাল পালে সুন্দৰ। তাক আৰু পাহৰিব নোৱাৰি দাদা। মোৰ চকুলোৰে একাপ চাহ, অভিজিত ভট্টাচাৰ্যৰ সুন্দৰ পৰিচালিত ৰচনা নাটক। মানুহ চাওক বহুত ভৰ্তি। মোৰ চকুলোৰে একাপ চাহ, অভিজিত ভট্টাচাৰ্যৰ ৰচনা পৰিচালনা। সুন্দৰ নাটক। সুন্দৰ নাটক। সুন্দৰ অভিনয় মজা বনাইছে। চাওক সুন্দৰ বনাইছে, সুন্দৰ মজা। এবাৰ আছোঁ ইতিহাস থিয়েটাৰৰ মঞ্চত। মানুহ নহয় প্ৰেমিক নাটকখন চাব অলপ দেখা পাইছোঁ। মানুহ নহয় প্ৰেমিক নাটক, অভিনেতা এক্টৰ আছে আপোনাৰ উৎপল দাস আহিছে। উৎপল দাস উৎপল দাস
ইতিহাসৰ মঞ্চত উৎপল দাস অভিনেতা নাটক হৈছে মানুহ নহয় প্ৰেমিক। নাটকখনৰ নাম হৈছে মানুহ নহয় প্ৰেমিক। পাগল প্ৰেমিক ইতিহাসৰ মঞ্চত পাগল প্ৰেমিক উৎপল শৰ্মা উৎপল দাস দেখা পাইছি এনেকুৱা কি কৰে নাটক শেষ হ'ল। নাটক শেষ হোৱাৰ পিছত এতিয়া ফটো উঠিব মানুহবিলাকে চব ৰখি আছে চব ফটো মাৰাৰ কাৰণে। বাকী ছেকেণ্ডছৰ কাৰণে এইবিলাক ৰেডি কৰি থৈ দিছে। পিছ চাইডত বেক চাইডত এইবিলাক দেখা পাইছি। এতিয়া চাওক নাটক শেষৰ পিছত মানুহ ভৰ্তি। এতিয়া যাওক ফটো মৰা মানুহ কিমান মানুহ দেখা পাইছি। এতিয়া ফটো মাৰাত ব্যস্ত চাওক নাটক শেষৰ পিছত চেলফি মাৰাত ফটো মাৰাত চব ব্যস্ত, দাদাও ব্যস্ত দেখা পাইছি। চবে ফটো মাৰি আছে। মৰমৰ অভিনেতাজনক একবাৰ কাষত পাইছি। চবে ফটো মাৰাৰ হেঁপাহ চবৰে, ফটো মাৰি আছে চবে। পঢ়াত যদি মনোযোগটো নাই বুলি গম পায়, পৰিচালকে গুৰুত্ব নিদিব ন। ৰাস চাইছি না? ৰাস চোৱা সময় পোৱা নাই। আমাৰ নাট চলি আছে ন? ঠিকে আছে। মই অলপ সৰু এটা ভিডিঅ' বনাওঁ, অলপমান চাব। এক্টিং বঢ়িয়া লাগিছে, ভাল লাগিছে। ধন্যবাদ। মোৰ মানে এটা চেনেল আছে বিডি ব্লগ বুলি, বিডি ব্লগ এছ14 একবাৰ কৈ দিব, ছাবস্ক্ৰাইব কৰিব বুলি। এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি এওঁৰ অনুষ্ঠানসমূহ আপোনালোকে ভাল পাইছে, এওঁক সঁহাৰি দিয়ক, আশীৰ্বাদ দিয়ক, মৰম দিয়ক। আৰু যদি কিবা ভুল দেখিছে নিজৰ ঘৰৰ ল'ৰা বুলি শুধৰাই দিব, যাতে পৰৱৰ্তী সময়ত আপোনালোকৰ মন জয় কৰিবলৈ তেওঁ সক্ষম হয়। তেওঁৰ যিটো প্ৰচেষ্টা আপোনালোকৰ মন জয় কৰা, সেইটো যাতে সফল হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ দাদা, ধন্যবাদ এইখিনি কোৱাৰ কাৰণে। ধন্যবাদ দাদা, বঢ়িয়া এক্টিং, বঢ়িয়া অভিনয়, ভাল লাগিছে। আজি অলপ গাহৰি খাওঁ বাহিৰত তাতে। মোৰ দিছি না বাইদেউ? দেখা পাইছি গাহৰি, পুৰা গাহৰি খাম। ক'ত? মাজুলী না ক'ত? হা, মাজুলী। যাওক, কাটি আছে। কেনেকুৱা বিক্ৰী বাইদেউ? থিয়েটাৰৰ পিছত আহিছোঁ এবাৰ বাণিজ্য মেলাত আছোঁ। এবাৰ চাওঁ, এবাৰ আছোঁ অলপ বাণিজ্য মেলাত। বলক এবাৰ তেনেহ'লে চাওঁ অলপ বাণিজ্য মেলা। বলক বাণিজ্য মেলাত কি হৈছে, কাপোৰ আছে চব চাওক। বাণিজ্য মেলাত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছি। চৰৰ বাহা वाणिज्य मेला कहाँ से आया है? जम्मू कश्मीर। ये कहाँ का है? कश्मीर का टोपी है क्या? हाँ, दिखा एक बार कैसा लगता है पहन के। ऐसे पहन सकते क्या? अच्छा, कश्मीर का टोपी, कश्मीर टोपी है तो साक। कैसा लगा? अच्छा लगा। कितना करके दाम? 500। एक का दाम 500। वाह,
বাণিজ্য মেলত আৰু বেছি নাই এইখিনিয়ে এই তাৰ পৰাই একেলগে লাষ্টত এটা বনাইছি লণ্ডনৰ পেৰিছ টাৱাৰ সেইটো চাব যাওঁ বলক চাবানো যাব পাৰিম ক'ত ইয়াতে অলপ চাই লওঁ দেখা পাইছি সুন্দৰ পেৰিছ টাৱাৰ বনাইছি লণ্ডনৰ পেৰিছ টাৱাৰ চাই লওক চাবাতো যাব নোৱাৰোঁ ইয়াৰ পৰা চাওঁ সুন্দৰ বনাইছে ধুনীয়া চাওঁ দিয়ক লণ্ডনৰ পেৰিছ টাৱাৰ যি কি নহওক ভিছা পাছপৰ্ট নহওক লণ্ডনৰ পেৰিছ টাৱাৰ চাই আহিলোঁ আপোনালোকক দেখালোঁ বিনা পাছপৰ্ট বিনা ভিছা চাই লওক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই থেংক ইউ জয় হিন্দ